हेलो नमस्कार गाइस, आज मैं आहिছোঁ ডুমনি টি গাৰ্ডেন। আপোনালোকে চাব পাৰে কিমান ধুনীয়া, বহুত ডাঙৰ হয়। ডুমনি টি গাৰ্ডেনত আগতে মই আহিছিলোঁ, কিন্তু ভিতৰত দেখি অহা নাছিলোঁ। আপোনালোকক দেখুৱাই আছোঁ। বহুত ডাঙৰ হয় ডুমনি টি গাৰ্ডেনখন। একদিনতো ঘূৰি শেষ কৰিব নোৱাৰে আপুনি। একদিনত ঘূৰি শেষ কৰাটো মুস্কিলেই হ'ব। আপোনালোকে আহিব পাৰে, বহুত ধুনীয়া জেগা হয়। এইখন টি গাৰ্ডেন ব্ৰিটিছৰ দিনতে ব্ৰিটিছে বনাইছিল। ব্ৰিটিছ নোহোৱা হ'লে কিজানি চাহ বাগান নাথাকিলে আজি নহ'লেহেঁতেন ইয়াত। ব্ৰিটিছসকলে আহি চাহ বাগান এনেকৈ বনাই গ'ল। অসমৰ ভিতৰত কিবা নম্বৰ স্থান আছে, ডাঙৰ কিবা বৃহৎ, মই ইমানখিনি নাজানো। কিবা অসমৰ ভিতৰত বেছি 3 নে 4 নে 2 নম্বৰ না 1 নম্বৰ কিবা এনেকুৱা নম্বৰত আছে আৰু। বহুত ডাঙৰ বাগান হয়। নীলা নীলা পাত ওলাইছে। ইয়াৰ পাতকেইটা ছিঙিব পৰা হৈছে আৰু। এনেকুৱা পাত হ'লে মই ছিঙি দিলোঁ। এইভাগে পাতবিলাক আৰু হেৰি হৈছে। চাওক আপোনালোকে, মই ক'ৰবাৰ পৰা ক'ত আহি গ'লোঁ। বাইক আছে ক'ৰবাত, মানুহ আহিছোঁ ক'ৰবাত। আজি চাহ বাগানত কাম কৰা মানুহবিলাক নাই, নহ'লে সুধিব পাৰিলোঁ হয়। আজি ৰ'দটো বহুত দিছে। এনেকুৱা ৰ'দ দিছে মানে বহুত ৰ'দ দিছে আজি। ইয়াৰে পাতবিলাক ছিঙিছে। পাতবিলাক মানে চাওক আপোনালোকে, এইবিলাক পাত ছিঙিছে ইয়াতে। বেছিদিন হোৱা নাই, কালি পৰহিমান ছিঙিছে চাগে। গম পাই ন, ছিঙিলে মানে অলপখিনি দেখুৱাব পাৰোঁ আপোনালোকক। একদিনত ঘূৰি শেষ কৰাটো সম্ভৱ নহয়, তথাপিতো কিমানখিনি দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাইছোঁ। মই ভবাই নাছিলোঁ ইমান যি ডাঙৰ চাহ বাগানখন ইমান ডাঙৰ হয়। মই মেইন ৰাস্তাইদি গ'লে এনেকৈ যাওঁ। মেইন ৰাস্তাইদি গ'লে এনেকৈ মানে ছাইডত চাহ বাগান আছে, কিন্তু চাহ বাগানৰ চিধা এনেকৈ গুচি যাওঁ। ৰাস্তাইদি মেইন ৰোডেদি গুচি যাওঁ। এনেকৈ ভিতৰত আহি পোৱা নাছিলোঁ, আজি আহি পেলাই ভিতৰত। চাহপাত বাগিচা আছে, মানে মই একচুৱেলি আহিয়ে থাকোঁ ডুমনিত, এনেকৈ আহি থাকোঁ, কিন্তু চাহপাত বাগিচা এনেকৈ মাজত আহি পোৱা নাছিলোঁ। আহিছোঁ কিন্তু বহুত ভিতৰত আছে ন, ভিতৰৰ ফালে মই অহা নাছিলোঁ। বহুত ডাঙৰ হয়। The storms we chase are leading on.